এগৰাকী অতি বিজ্ঞ যাৰ ভাগৱতৰ আতে পাতে কণ্ঠস্থ হৈ আছে তেখেতৰ মুখেৰে ব্যাখ্যা শুনিবলৈ পাইছোঁ আৰু তেখেতে কৈ থাকোঁতেই মই গম পাইছোঁ যে ভাগৱত তেখেতৰ কণ্ঠস্থ হৈ আছে। মই কিয় ভাগৱত পঢ়োঁ, মই পঢ়াৰ ইচ্ছা কৰোঁ বা শুনাৰ ইচ্ছা কৰোঁ, আমাৰ যিটো বিভিন্ন ব্যৱস্থা আছে। এতিয়া আমি যদি মাইকটো কিনো তেতিয়া মাইকটো কেনেকৈ চলাব লাগে তাৰ কাৰণে লগত এখন কিতাপ দিয়ে যাক ইংৰাজীত মেনুৱেল বুলি কয়। এতিয়া আপুনি যদি ডাক্তৰ হ'ব খোজে তেওঁৰ কাৰণে এখন কলেজ আছে, মেডিকেল কলেজ বুলি কয়। ইলেক্ট্ৰিচিটি আপোনাৰ ঘৰত যেতিয়া কাম থাকে তেতিয়া আপুনি ইঞ্জিনিয়াৰ বা জেই বা ITIৰ পৰা পাছ কৰা মানুহ এজন মাতিব লাগে, কাৰণ তেওঁ সেই বিষয়বিলাক ভালকৈ অধ্যয়ন কৰি থৈছে। এতিয়া আমাৰ যেনেকৈ প্ৰত্যেকটো ব্যৱস্থা পৰিচালিত হ'বৰ কাৰণে এখন মেনুৱেল আছে, এটা পৰিচালনাৰ উপদেশ দিয়া এটা কিতাপ আছে। আমাৰ যিটো জীৱনবোধ সেইটো মেডিকেল সায়েন্সত বা ইঞ্জিনিয়াৰিং কলেজত বা এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত নাই। জীৱন পৰিচালনাৰ যিখন মেনুৱেল, মই ভাবোঁ আমাৰ জীৱনবোধটো উপলব্ধিৰ কাৰণে যিটো একেবাৰে সহজতে অনুমেয় হ'ব পৰাকৈ জীৱনটো আমি অনুভৱ কৰিব পাৰোঁ, সেয়া হৈছে মহাভাগৱত। আৰু মই ভাগৱতৰ একেবাৰে যিটো ভিতৰত সোমাই আছে গীতা, যিখিনি মহাভাৰতৰ যুদ্ধৰ মাজত হৈছিলে। অৰ্জুনে যেতিয়া জ্ঞাতি স্বজন ইষ্ট কুটুম্বৰ বিৰুদ্ধে অস্ত্ৰ নধৰোঁ বুলি গান্ধীত যেতিয়া থৈ দিছিল, তেতিয়া কৃষ্ণই অৰ্জুনক বহু সময় ধৰি বুজাবলগীয়া হৈছিল যে যুদ্ধখন জ্ঞাতি স্বজন ইষ্ট কুটুম বন্ধু বান্ধৱ বা তোমাৰ গুৰু দ্ৰোণাচাৰ্য পিতামহ ভীষ্মৰ বিৰুদ্ধে যুদ্ধ নহয়। এই যুদ্ধ সত্য আৰু অসত্যৰ মাজত যুদ্ধ, ধৰ্ম অধৰ্মৰ মাজত যুদ্ধ, নীতি আৰু অনীতিৰ মাজত যুদ্ধ। আৰু মই বিশেষকৈ শংকৰ সংঘৰ এটা কথা ভাল পাওঁ। মোৰ মা সংঘ, দেউতা এই বামুণীয়া, সেইকাৰণে মই সৰুৰ পৰাই এই দুইটা স্থানতে বহাৰ আৰু শুনাৰ সুযোগ পাইছিলোঁ। সংঘৰ এটা ডাঙৰ যোগাত্মক দিশ হৈছে যে নতুন প্ৰজন্মটো, যুৱচামটো এই ভাগৱতৰ কাষলৈ, গীতাৰ কাষলৈ আনিবলৈ সদায় চেষ্টা কৰি আহিছে আৰু বহু পৰিমাণে সফল হৈছে। আৰু ভাগৱত কিয় যুৱচামৰ কাৰণে প্ৰয়োজন, কাৰণ কৃষ্ণই যেতিয়া মহাভাৰতৰ যুদ্ধৰ মাজত অৰ্জুনক গান্ধীত তুলি লৈ পেলাই পিতামহ ভীষ্ম গুৰু দ্ৰোণাচাৰ্যৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ কাৰণে বুজনি দিছিল, সেই সময়ত অৰ্জুনৰ বয়স কিমান আছিলে? অৰ্জুন এজন যুৱক আছিলে, যোনে গান্ধীত ভাগিব পাৰে, যুদ্ধ ক্ষেত্ৰত যুঁজিব পাৰে, সেনাপতি হ'ব পাৰে। সেনাপতি কেতিয়াও মানে বুঢ়া হ'ব নোৱাৰে। হয়, পিতামহ ভীষ্ময়ো সেনাপতিৰ ভূমিকা লৈছিল, কিন্তু তেওঁৰ শক্তি, তেওঁ পাৰ্গতালী আমি চবেই জানো। সেইকাৰণে মই ভাবোঁ যে ভাগৱত আমাৰ বয়োজ্যেষ্ঠসকলে নতুন চামটোৰ আগত পাঠ কৰি পেলাই জীৱন প্ৰণালীৰ এই গোটেই যিটো আমি আগবাঢ়ি যোৱাৰ মূল মন্ত্ৰ সেয়া ভাগৱতত আছে, সেইখিনি যদি আমি যৌৱন কালত লৈ লওঁ, পৰৱৰ্তী সময়খিনিত আমি আমাৰ জীৱনত বিভিন্ন বতাহ ধুমুহা বৰদৈচিলাটো আগুৱাই যোৱাত সহায় হ'ব। লগতে মই আৰু এটা তেখেতে কোৱাৰ কাৰণে মই কৈছোঁ যে 4টা যুগৰ কথা যিটো কৈছিলে, যে সত্যযুগত সত্যৰ কাৰণে মানুহে ৰজা হৰিচন্দ্ৰই চব বিসৰ্জন দিছিলে, পুত্ৰকো বিসৰ্জন দিছিল। ত্ৰেতা যুগত কৃষ্ণ, নহয় জানো, ৰাম। ত্ৰেতা যুগত যিখন যুদ্ধ আছিলে, সেইখন যুদ্ধ আছিলে দুখন ৰাষ্ট্ৰৰ মাজত, দুজন ৰজাৰ মাজত, ৰাম আৰু ৰাৱণ, অযোধ্যা আৰু লংকাৰ মাজত। দাপৰত
এখন যুদ্ধ হৈছিলে এটা পৰিয়ালৰ মাজত সম্পত্তিৰ কাৰণে এটা পৰিয়ালৰ মাজত পাণ্ডৱ আৰু কৌৰৱৰ সম্পত্তিৰ কাৰণে ক্ষমতাৰ কাৰণে সৌন্দৰ্যৰ কাৰণে কিন্তু এতিয়া যেটো কলিযুগ মই নিজেও এটো অনুভৱ কৰোঁ যে এই যুঁজখন কিন্তু এতিয়া টেটা দাপৰ বা সত্য যুগৰ নিচিনা যুঁজ হৈ থকা এতিয়া যুঁজ এখন হৈ আছে মন আৰু মগজুৰ মাজত মন আৰু মগজুৰ মাজত যে মনটো এফালে কয় মগজটো এফালে কয় এতিয়া মোৰ মনটোৱে কৈ আছে যে মই আৰু দুই জেগাত যাবলগীয়া আছে মগজটোৱে কৈ আছে যে এনেকুৱা সুযোগ নাপাবা এজন পণ্ডিতে কথাবিলাক বুজাই আছে অলপ শুনি যোৱা মন আৰু মগজুৰ মাজত আমাৰ সদায় এখন যুঁজ হৈ আছে এই যুঁজখনত যোনে দিক নিৰ্ণয় কৰিব পাৰিছে এই মন আৰু মগজুৰ মাজত একাত্মতা সৃষ্টি কৰি পেলাই যোনে নিজৰ হস্তেন্দ্ৰিয় শক্তিশালী ৰূপত এটা সিদ্ধান্ত ল'ব পাৰিছে তেৱে এই সমাজখনত যাক কোৱা হয় যোগ্য ভোগ্য বসুন্ধৰা সাৰ্ভাইভেলিষ্ট অফ ফিটেষ্ট তেওঁ নিজকে যোগ্য হিচাপে প্ৰতিপন্ন কৰিছে সেইকাৰণে মই ইয়াত কথা ক'বলৈ বুলি অহা নাছিলোঁ যিটোৱে মোক নামঘৰ লোৱা বুলি মাতিছিল আৰু মই এষাৰ কথা যিহেতু ক'বলৈ কৈছোঁ আমাৰ বহুতৰে নামঘৰ লৈ পেলাই এটা ধাৰণা আছে মই অলপতে এখন কিতাপ পঢ়িছিলোঁ এজন আমেৰিকান ৰাইটাৰে লিখিছে ওৱান সোল মেনি বডিজ মানে এটা আত্মা কেনেকৈ হাজাৰ হাজাৰ এই শৰীৰত সেই বাস কৰি পেলাই ক'ৰবাত গৈ থাকে ইয়াতো লিখা আছে যে 84 লক্ষ এইটো এই কিতাপখনতো লিখিছিলে তেওঁ আনকি আমেৰিকান ৰাইটাৰজনে আমাৰ শংকৰদেৱ যে কিমান পৰম গুৰু বুলি কৈছে এতিয়াতো ইয়াত এখেতে কৈছে কাৰণে কথাটো ইমান গুৰুত্ব নাই কিন্তু মই আমেৰিকান ৰাইটাৰৰ কিতাপখনৰ নামো আপোনালোকক কৈ থৈ গৈছোঁ ওৱান সোল মেনি বডিজ তাত তেওঁ লিখিছে যে মৎস্য কুৰ্ম নৰসিংহ বামুণ পৰশুৰাম হলিৰাম বৰাহ শ্ৰীৰাম বুদ্ধ কল্কি নামে দশ আকৃতি ধৰিছা কৃষ্ণ ৰজু পাৱে কৰু প্ৰণাম এইটো আমেৰিকান ৰাইটাৰে সেই কিতাপখনত লিখি পেলাই কৈছে যে আমি পুনৰ্জন্মত বিশ্বাস কৰা গোটেই কথাটো তেওঁ তাত চাইণ্টিফিকেলি তেওঁ এজন চাইকিয়াট্ৰিক আছিলে তেওঁ প্ৰমাণ কৰিছে এই নামঘৰৰ সম্পৰ্কত তেওঁ বা গীৰ্জা বা মছজিদ সব মিলাই তেওঁ এটা কথা কৈছিলে যে আমি বহুতে ভাবোঁ যে জগন্নাথ পুৰীত যাওঁ আমাৰ গাঁৱৰ নামঘৰ আমাৰ অঞ্চলৰ নামঘৰ কিন্তু আমাৰ কাৰণে জগন্নাথ পুৰী বাসুদেৱ থান পদুমণি থান আমি অলপ বেছি জোৰ দিওঁ যে আমি তালৈ যাওঁ এই ব্যাখ্যাটো তেওঁ খুব ধুনীয়াকৈ কৰিছে মই ভকত বৈষ্ণৱে এই কথাটো জানি ল'বৰ কাৰণে কৈছোঁ এই নামঘৰ কি এতিয়া আমাৰ যিটো মোবাইল ফোন আমাৰ এই মোবাইলটো কিহৰ ওপৰত চলে আপোনাৰ মোবাইলটো যিমান দামী হওক মোবাইলটোত যিমান বেটাৰী চাৰ্জ কৰি ৰাখক মোবাইলত আপোনাৰ যিমান নাম্বাৰ ছেভ থাকক কিন্তু যদি নেটৱৰ্ক নাথাকিলে মোবাইলটো আমি ডেড বুলি কওঁ কাম নাই দামী মোবাইল ফুল চাৰ্জ আছে পইচা ভৰাই থোৱা আছে কিন্তু নেটৱৰ্কটো নাই কাম নাই এই নেটটোৱে হৈছে আমাৰ আত্মা মোবাইলত যিটো নেট নাথাকিলে মোবাইল ডেড আমাৰ এতিয়া বডি বুলি কওঁ ইংৰাজীত আৰু আত্মাটো ওলাই গ'লে নাম হৈ যায় ডেড বডি মৰা গতিকে এই যিটো নেটৱৰ্ক মোবাইলৰ এইটো ক'ৰ পৰা আহে এতিয়া মোলৈ যদি ইয়াত এজন ভকতে ফোন কৰে এনেকৈ চিধা সেইটো মোবাইলৰ পৰা এইটো মোবাইলে ফোনটো নাহে প্ৰথমতে ইয়াৰ ওচৰত তোমালোকৰ টাৱাৰ এটা আছে ওখ টাৱাৰটোলৈ যাব যে ভূপেন বৰাক লাগে টাৱাৰটোৱে ওপৰত এটা ছেটেলাইট বহোৱা আছে তাত ক'ব যে আমুকে এই নম্বৰটো বিচাৰিছে যে ছেটেলাইটটোৱে আকৌ টাৱাৰটোক ডাইৰেকশ্যন দিব যে এইটো দিশত তেওঁ আমুক জেগাত বহি আছে তাক কানেক্ট কৰা সেই গোটেই সময়ছোৱা 1 ছেকেণ্ডৰ 5000 ভাগৰ এভাগ লাগে 1 ছেকেণ্ডটোত 5000 ভাগ কৰি এভাগ লাগে আৰু তেতিয়া মোৰ মোবাইলটোত কিৰিংকৈ আৱাজ হ'ব মই কথা পাতিম সেইটো হৈছে কানেক্ট এইটো কোনে বনাইছে এইটো আপুনি চিধাকৈ আগতে অকল নাৰদক দেখিছিল ইমান পাৱাৰ থকা
যে যাকে বিচাৰে যাকে য'তে যায় ইমান পাৱাৰফুল মোবাইল আপুনি য'তে ত'তে যেতিয়াই তেতিয়াই কানেক্ট কৰিব পৰা শক্তিটো কাৰ এজন মাত্ৰ ইঞ্জিনিয়াৰ সেই ইঞ্জিনিয়াৰজনৰ মগজটো বনোৱাজন কোন সেইজন হৈছে আমাৰ পৰমাত্মা এজন মানুহে যদি ইয়াত বহি থকা লাখ লাখ মানুহক এটা মোবাইল নেটৱৰ্ক এতিয়া জিঅ' মোবাইলৰ মালিক কোন আম্বানীৰ লক্ষ্য কি যে ভাৰতবৰ্ষৰ গোটেই মানুহবিলাকে বেলেগ নেটৱৰ্ক ল'ব নালাগে অকল জিঅ' ল'ব লাগে তাৰমানে তেওঁ গোটেই দেশৰ 130 কোটি মানুহক তেওঁ নেটৱৰ্কটো দি পেলাই নিয়ন্ত্ৰণ কৰিব বিচাৰে এতিয়া পৃথিৱীত কিমান মানুহ আছে 700 কোটি মানুহ আছে 130 কোটি মানুহৰ মোবাইল যদি আম্বানীয়ে নিয়ন্ত্ৰণ কৰিব পাৰে আম্বানীক সৃষ্টি কৰা জনে 700 কোটিক নিয়ন্ত্ৰণ কৰিব পাৰিব নহয় সেইকাৰণে তেখেতে বৰ ধুনীয়া কথা এটা কৈছিলে যে পূজা প্ৰথম আত্মশুদ্ধি নিজৰ ভিতৰত যদি আমি আত্মা আৰু পৰমাত্মাৰ সম্পৰ্কটো যদি সুদৃঢ় কৰিব বিচাৰিছোঁ তেখেতে কৈছে তেতিয়াহ'লে আপুনি ঈশ্বৰক বিচাৰি পেলাই বেলেগলৈ যাব নেলাগে সেইকাৰণে এই নেটৱৰ্কটো আপুনি নামঘৰলৈ আনিব পাৰিব লাগিব যেনেকৈ ছেটেলাইট আৰু টাৱাৰৰ পৰা মোবাইললৈ নেটৱৰ্কটো আহে আপুনিও যদি এই মণিপুৰ ভাগক এটা মোবাইল বুলি ভাবি লয় তাৰ লগত আমি পৰমাত্মাৰ সংযোগ স্থাপনটো কেনেকৈ হ'ব শব্দ ব্ৰহ্ম শব্দ আমি যে অলপ দেৰি আগতে নাম গালে ৰাম 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 কৃষ্ণ 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 সহস্ৰ নাম যে গালে তাৰ অৰ্থটো কি শব্দৰে এটা চেইন বনাইছে আৰু শ শ ভকত কিয় বহাইছে এজন ভকতে ৰাম বুলি কওঁতে 300 জনে ৰাম বুলি কওঁতে একেলগে 300টা ৰাম ওলাইছে সেই শব্দ ব্ৰহ্মৰে আত্মা আৰু পৰমাত্মাৰ মাজত সম্পৰ্কটো স্থাপন কৰিব বিচৰা হৈছে চেইনৰ এটা লিংক বনোৱা হৈছে সেইকাৰণে আমি ইয়াক সেই যিটো নেটৱৰ্ক যিটো শক্তি মই বৰ সহজ সৰল ভাষাত তেখেতৰ নিচিনা ক'ব পৰা নাই আমি বিচাৰি পেলাই ইয়ালৈকে সংযোগটো স্থাপন কৰিব পাৰোঁ আৰু সেই সংযোগৰ আটাইতকৈ যিটো চালিকা শক্তি সেইটো আমাৰ ভিতৰত আছে আৰু সেইকাৰণে মই এখেতৰ কথাবিলাক শুনি শুনি মই ককা দেউতালৈ মনত পৰি গৈ আছে প্ৰথম ভংগীটো অলপ বেলেগ কিন্তু বহুত চাইণ্টিফিকেলি কৈ আছে কথাবিলাক যে কেনেকৈ মানে আত্মাৰ এতিয়া যে আমাৰ বালিত যেতিয়া ৰামে মাৰিছিল মৰাৰ পাছত বালিক ৰামে সহায় বিচাৰিছিল যে সীতা কোনফালে গৈছে তুমি কৈ দিয়া সীতাক কোনে নিব পাৰে তুমি কৈ দিয়া তেতিয়া বালিয়ে গোটেই ভাৰতবৰ্ষৰ ক'ত কোন ৰজা থাকে আনকি আমাৰ অসমৰ সেই সময়ত নৰকাসুৰৰ কথাও ৰামায়ণত বালিয়ে ভগৱান ৰামচন্দ্ৰৰ আগত ব্যাখ্যা কৰিছিল গতিকে বালি যে কুশৰীৰে ঘূৰিছিলে বা ঋষিমুনিসকল যে গোটেই কুশৰীৰে গৈছিলে সেইটো এতিয়ালৈকে বহুত চাইণ্টিফিকেলি প্ৰমাণ হোৱা নাই এটা কথা ঠিক যে আত্মাৰ এটা দিশ আৰু গতি আছে আজি মই যে ইয়াতে ঘূৰিছোঁহি এইটো বহুত আমি ভাবি লওঁ যে মোক মাতিছে সেইকাৰণে মই ঘূৰিছোঁ অকল সেইটোৱে কিন্তু নহয় আমি যে ইয়াত ইমানখিনি মানুহ ঘূৰিছোঁ আমি বহুতে ভাবিছোঁ যে আমাক মাতিছে আহিছোঁ লগ পাইছোঁ কথা পাতিছোঁ নহয় এইটো এতিয়া প্ৰজাপিতা ব্ৰহ্মকুমাৰী আপোনাৰ ৰাজস্থানত মাউণ্ট আবুত আছে তেওঁলোকে 400 বছৰৰ চোলৰ ওপৰত অধ্যয়ন কৰি পেলাই তেওঁলোকে কৈছে যে আজি যে মই আহি ইয়াত আপোনাৰ ওচৰত বহিছোঁ এইটো দুটা আত্মাৰ সংযোগৰ এটা সিদ্ধান্ত বহুত আগতে হৈ আছিল যে ইয়াতে আহি পেলাই মই বহি ভাগত তেখেতে পঢ়িব তেখেতে ব্যাখ্যা কৰিব এইটো কাকতলীয়াভাৱে নহয় এইটো আত্মাৰ সংযোগৰ এটা অতীতৰ পৰিকল্পনা বুলি পেলাইও এই ওৱান চল মিনিবুটি কিতাপখনত কৈছে গতিকে মই শাস্ত্ৰ ভাগৱতৰ এগৰাকী ছাত্ৰ হিচাপে মোৰ মনলৈ অহা কথা দুষাৰ কৈছোঁ আৰু মোৰ সঁচাকৈ ভাল লাগিছে আৰু মই আশা কৰিম যে এনেকুৱা সময়ত ভাগৱত অলপ এই খনস্তকীয়া কৰিবলগীয়া হয় কিন্তু মই ভাবোঁ যে তেখেতক এটা ভাল সুযোগ মই আগতে তেনেকৈ ৰাইজে দিব লাগে যে যুৱ চামৰ মাজত তেখেতে যাতে কৈ যায় মই তেখেতকো এটা অনুৰোধ কৰিম এতিয়া নতুন যিটো বিজ্ঞানসন্মত পদ্ধতিবিলাক আহিছে মই তেখেতে কৈছে যে মোৰ গা বেয়া মই সেইকাৰণে তেখেতক অনুৰোধ কৰিম যে এটা ৰেকৰ্ডিং মোবাইলতে হওক য'তে হওক এজনে পঢ়ি যাব এজনে ব্যাখ্যা কৰা যদি এখেতে কৰে সেইখিনি কিন্তু আমাৰ সমাজখনৰ কাৰণে এটা সম্পত্তি হ'ব বুলি মই ভাবি সকলোকে সেৱা জনাই মোৰ যদি কথা কওঁতে বেছি হৈছে তাৰ কাৰণে মই প্ৰাৰ্থনা বিচাৰি মই মোক
এইখিনি সামৰণি মাৰিছোঁ। কৃষ্ণ।